দেখাবৰ কাৰণে আহিছোঁ। আপোনালোকে দুদিনমানৰ পৰা দেখি আছে ইউটিউবত ধুনু কলিতা আৰু দুলাছ অসমৰ কথা। আপোনালোকে চাগে চিনি পাইছে, যদি চিনি পোৱা নাই মই এটা কল ৰেকৰ্ডিং আপোনালোকক শুনাই লওঁ। কি লাগে কোৱা, মলেহে দিম ন। একো নালাগে, হ'ল নালাগে একো নালাগে। তোমাৰ লাগে? নালাগে বুলি নকওঁ বাৰু, দিয়া না। একো নালাগে কৈছিলা নহয়। কি মানে হ'ব, দিয়া নালাগে যা। কি হ'ব? এইটো চুমাই হ'ল নে? এইটো কি মানে কি হ'ল? একোৱে নহয়। মানে আমাৰ অসমত এনেকুৱা ইউটিউবাৰ কিছুমান আছে, মানে কিবা এটা হ'লেই মানে কিন্তু থাম্বনেইলখন বেয়াকৈ দিব, বেয়া ধৰণৰ দিব, কেইটামান লাইক ভিউজৰ কাৰণে। মানে আপোনালোকে চাগে গম পাইছে দুদিনমানৰ আগত মানে ধুনু কলিতা আৰু দুলাছ অসমৰ মানে ৱাইফৰ ফটো একপি ভাইৰেল কৰা মানে এটা ভাবুকি দিছে। আপোনালোকে গম পাইছে নিশ্চয়, সেইটো চাগে গম পোৱা কোনো কাৰণ নাই। মানে কি আমাৰ ইউটিউবাৰ কিছুমানে কি কৰিছে, সেই ফটো একপি কিবা কৰি বেয়াকৈ থাম্বনেইলখন দিছে, ধুনু কলিতা ফটো ভাইৰেল, ধুনু কলিতা আচল ৰূপ ওলাই পৰিছে। মানে সেইবোৰ আপোনালোকে যদি ভিডিঅ'টো চাই সম্পূৰ্ণ চাব ভিডিঅ'টো, আৰু মানে মাজতে বেয়াকৈ কমেণ্ট নকৰিব, ভিডিঅ'টো সম্পূৰ্ণ চাব। তাৰ মাজতে এইফালে ধুনু কলিতা আছে, আৰু বহুতে সুধি আছিল মানে কথাটো হৈছিল কি, আৰু তোমালোকৰ মানে এৰাই নিচিনা হোৱা নিচিনা শুনা পাইছিলোঁ। আৰু কথাষাৰ কি মানে কি হৈছিলে তোমাৰ লগত সেইটো কোৱা। তুমিতো নিজে জানা আমাৰ ঘৰলে কিমান মানুহ আহি থাকে। সেইদিনাখন ঘৰ ওচৰ নবৌ হলে ভাইক এটা আহিছিলে, নবৌ ভাই সিও আমাৰ ভিডিঅ' চাই আৰু এনেকে কৈ পিনি মোক এনেকুৱা কান্ধত থৈ পিনি ফটো কপি মাৰিলে, বা নবৌ যাংগে দে বুলি কৈ পিনি সেই ফটো কপি লৈ পিনি সি ঘৰলৈ গৈ পিনি ব্লেকমেইলিং কৰিছে, মোক এনেকে ফটো কপি ভাইৰেল কৰি দিম, আমাৰ সংসাৰৰ মাজত জুই লগাইছে, আৰু কৈছে কি তহঁতক জীৱনে বৰবাদ কৰি দিম, ফটো কপি ভাইৰেল কৰি দিম। আৰু ফটো কপি একো ফটো নাই তাত, অকল এনেকে ধৰি থকা ফটো। মানে আজিকালি আমাৰ ইউটিউবাৰ কিছুমান আছে, ডাঙৰ ইউটিউবাৰ কিছুমানৰ ঘৰত গৈ ভিডিঅ' বনাই ভাবে কিন্তু লাইক ভিউজ বাঢ়িব বা কিবা হেৰি হ'ব, কেনেকৈ গৈ ভাবি ধুনু কলিতাহঁতৰ ঘৰত গৈছিলে। ধুনু কলিতাহঁতৰ লগত মানে ফটো একপি উঠিলে, সেই ফটো কপি মানে সি ঘৰত গৈ ফোনত ভাবুকি দিছে যে ফটো কপি ভাইৰেল কৰিম, তাইৰ লগত মানে যাব লাগে, সেইবোৰ ভাবুকি দিছে। আপোনালোকে ভিডিঅ'টো চাই লওক। আৰু মানে কি হৈ গ'ল, ধুনু কলিতা মানে ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে হা। যেতিয়া ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে, আৰু সেই নম্বৰটোৰ পৰা প্ৰায় মিছ কল আহি আছিলে, ওপৰতে মিছ কলটো দেখাই নহয় ব্লক চিনত। আৰু মই মিছ কল পাই কিনি মই লগে লগে ফোন কৰিলোঁ, আৰু ফোন কৰাৰ লগে লগে তাৰ পৰা ধুনু কলিতাক মই কথা পাতিবলৈ ক'লোঁ। ওচৰতে মই বহি আছিলোঁ, ধুনু কলিতাক কৈছে তোক পলুৱাই লৈ গুচি আহিম। তাৰ পৰা ধুনু কলিতাই ক'লে মোৰ মতা আছে হা, মতা আছে বুলি কোৱাৰ পিছত তাৰ পৰা কৈছে তোৰ ওচৰত মোৰ এখন যে ফটো আছিলে, আৰু সেই ফটোখন মই ভাইৰেল কৰাই দিম, আৰু সেই বুলি ক'লে। লগে লগে মোৰ মাইণ্ডততো বেলেগ এটা খেলিবই ন, কি ফটো ভাইৰেল কৰাব আৰু কিয় ভাইৰেল কৰাব, কি কাৰণত ভাইৰেল কৰাব, বিভিন্ন ধৰণৰ মাথাত মাইণ্ডত খেলিবই। আৰু যিহেতু খেলিব, মইতো কিবা এটা নহয় কিবা এটাতো কৰিব লাগিবই। আৰু আজি প্ৰায় কেইদিন হ'ল, এতিয়া এসপ্তাহ হ'ল, আৰু তুমি সিহঁতৰ ওপৰত কেছ কৰিব লাগিব। ব্লেকমেইলিং কৰিছে তোমাক, কি বুলি কৈছিলে, ভাইৰেল কৰিব ফটো হা। মোৰ মাইণ্ডততো খেলিবই ন, কি ফটো বা, আৰু সেয়েহে ফটোখনো ওলাই পৰিব, তুমি সিহঁতৰ ওপৰত কেছটো দিব লাগিব। কেছ দিবা নে নিদিয়া? হা দিবা, কেছ দিবা। কি বুলি দিবা? মোক ব্লেকমেইলিং কৰিছিলে। ফটোখন সঁচা নে মিছা? ফটোখন মৰাটো সঁচা। কেনেকে মাৰিছিলে? এনেকে কান্ধত কি বুলি কৈছিলে? যাংগে বুলি কৈ ফটো মাৰিছে। ফটোখন মাৰি কিনি সি গুচি গ'ল। গুচি যোৱাৰ পিছত যে ফোন কৰি কিনি কৈছে যে ফটো এখন আছে, ব্লেকমেইলিং কৰিছে, তোৰ লাইফ গোটেই লাইফ বৰবাদ কৰি দিম, সৰ্বনাশ কৰি দিম বুলি কৈছে। আৰু সেইষাৰ কথা কেলে ক'লে? আৰু তোমাক যে পলুৱাই লৈ যাম বুলি যে সেই ফোনটোত যে মই ওচৰত থাকোঁতে যে কৈছিলে, কেলে কৈছিলে? মই কি জানো কেলে। হা, আৰু ধুনু কলিতাই কৈছিলে মোৰ মতা আছে, মই কেলে যাম বুলি, তথাপিতো সি মান্তি হোৱা নাই। ওচৰত মই ৰখি আছো, কলটো চাউণ্ডটো ডাঙৰ কৰি কিনে, যাতে মই কিনো কথা পাতিছিলে, সেদিনো কি কথা পাতে মই শুনিব বিচাৰিছিলো। সেই ৰেকৰ্ডিংখিনিও মোৰ লগত আছে গোটেইখিনি, সি যেনেকে ভাবুকি দিছে, যেনেকে ধমক দিছে, আৰু ল'ৰাটোৰ ফটো মোৰ লগত আছে। নেক্সট ভিডিঅ'ত ল'ৰাটোৰ ফটোৰো মই উলিয়াই আছো। আৰু সি ক'ৰ হয় সি মাজুলী হয়, আৰু এটা ল'ৰা ক'ৰ হয় ঘিলামৰা। আৰু সেই দুইটা ল'ৰাৰ মই একদম নিউজলৈকে গৈ আছো, নিউজলৈকে মই দেখুৱাই আছো। ধুনু কলিতাৰ যদি ভুল আছে, এৰাই হ'লে তুমি কিবা কৰিবা হা? তোমাৰ ভুল আছে নে নাই সেইটো কোৱা হা? কিন্তু যদি ভুল আছে মই এৰি দিম, কাৰণ মাইকী মানুহ এজনী যদি সঁচাই যদি ভুল আছে, মাইকী মানুহ এজনী এনেকুৱা হ'ব নালাগে। আৰু যদি ভুল নাই, এইটো সিদ্ধান্ত মানে পুলিচে ইনকুৱাৰী কৰিব, আৰু পুলিচে সকলোবোৰ উলিয়াব, আৰু পুলিচে জানে কি হা একো নাই হোৱা। কি একো নাই হোৱা? তোমাৰ ভুল নাই হা? ভুল নাইতো, আকৌ বাৰে বাৰে সুধিছো ভুল আছে নে নাই? নাই ন, ঠিক আছে। আৰু পুলিচে চব দায়িত্ব ল'ব, আৰু পুলিচে চব হেৰি কৰিব, আৰু গোটেইখিনি যিখিনি সিহঁতৰ ৰেকৰ্ডিং হয়, কল ৰেকৰ্ডিং, আৰু সিহঁতৰ যিখিনি ভইচ ৰেকৰ্ডিং হোৱাটছআপৰ গোটেইখিনি কথা পতা মোৰ লগত আছে। মই কেলে এনেকুৱা কৰিলি আৰু কি হৈছিলে সেই বুলি কওঁতে সিহঁতি মোক ধমক দিছে, আৰু মোক ভাবুকি দিছে, আৰু ভাবুকি যিহেতু দিছে কেছখন দিব লাগিব ধুনু কলিতা। আৰু মই গৈ আছো, পিছত যদি তুমি সলনি হৈ যোৱা হা, ভুল মোৰে আছিলে। কথা পাতিছো হয় বুলি, কিন্তু ফটো কপি এনেকে ধৰি পিনি মৰা আছে।
আৰু বহুতে যে কয় যে নম্বৰটো দিয়া আৰু নম্বৰ নিদিয়া মেইন কাৰণ সেইটোৱে দেই আৰু কাৰোবাৰ লগত যেতিয়া কথা পতা হয় ময়ো প্ৰায়ভাগ এনেকুৱা ক্ষেত্ৰত পাইছোঁ মোৰ মানে প্ৰায় এনেকৈ কোনোবাই কথা পাতে নহয় ফোন কৰি কিনি আৰু সেই ৰেকৰ্ডিংটো ভাইৰেল কৰাই দিয়ে আৰু আমি বেয়া কেনে কথা ক'ব নোৱাৰোঁ কাকো ন এতিয়া কাকো ক'ব নোৱাৰোঁ মানে কোনোবাই এতিয়া মৰমতে ফোনটো কৰে এতিয়া ফোনটো নকৰিব আপুনি বুলি কেনেকেনো ক'ব পাৰি ভালকেতো পাতিব লাগিব বেয়া কেনে বিহেভ কৰিলেও বেয়া কেনে বিহেভ মানে এতিয়া মোৰ সময় নাই পিছত কথা পাতিম বুলি ক'লেও এনেকুৱা টাইপৰ মানুহ কিছুমান আছে মানে সেই কল ৰেকৰ্ডিংটোকে আকৌ আপলোড কৰি দিয়ে আৰু সেয়েহে মৰমত কিছুমান কথা পাতিবলগীয়া হয় হয়তো সেনেকৈ ধুনু কলিজাই পাতিবও পাৰে আৰু তাকে কথাখিনি শুনা পালে যদি তাৰ ওচৰত ৰেকৰ্ডিং যদি আছে সেইটো শুনোৱাব ন আৰু যদি সঁচা হয় তেতিয়া আপোনালোকে তাৰ ডিচিশ্যন দিব আৰু যদি মিছা হয় ধুনু কলিজাটো সদায় মোৰ হয় মোৰে হৈ থাকিব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আমাৰ পখিলা বেটীও এইকেইদিন বেটীয়ে কষ্ট পাইছে আৰু বেটীৰ মুখলৈ চাই তুমি যদি কেছখন দিয়া কালি গৈ কিনে কেছখন দিবগৈ লাগিব দিবানে হা আৰু যোন জড়িত আছিলে সিহঁতৰ ওপৰতো কেছ ইনকুৱাৰী হ'ব লাগিব হা ঠিক আছে কা সঁচা কা মিছা সেইটো মই ক'বলৈ নাযাওঁ কিন্তু এই ল'ৰাকেইজনে ন যদি ফটো কপি যদি ভাইৰেল কৰি দিম বুলি যদি ভাবুকি দিছে বহুত বেয়া কৰিছে সিহঁতি আহি গৈ সিহঁতৰ ঘৰত ভিডিঅ' বনাই কৰি যদি সিহঁতিয়ে যদি তেনেকুৱা কৰে এতিয়া কাক বিশ্বাস কৰিব কোনো ইউটিউবাৰে এনেকৈ কৰি পেলাই বিশ্বাস নকৰিব সপোন দেখিছিলোঁ আৰু সেই সপোনবোৰ সফল কৰিবলৈ চেষ্টাও কৰিছিলোঁ যিটো সপোনত ধুনীয়া এখন মোৰ ঘৰ থাকিব ধুনীয়া এখন গাড়ী থাকিব তাত আমাৰ কণমানি ছোৱালী পখিলাও থাকিব কিন্তু সেইবোৰ নিমিষতে ধ্বংস হৈ গ'ল ইমানবোৰ সপোন দেখা মানুহজন আজি হঠাৎ একপি ফটো কাৰণে গোটেই মানে জীৱনটো বৰবাদ হৈ গৈছে মানে বহুত মানে ভাগি পৰিছে সেইটো কা সঁচা কা মিছা নাজানো যদি ল'ৰাকেইটাই ভুল কৰিছে ল'ৰাকেইটাই মোৰ মতে মানে শাস্তি পাব লাগে তেতিয়া মানে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বেলেগক মানে ব্লেকমেইল কৰিবলৈ মানে নোৱাৰে যদি তেওঁলোকে যদি সেইবোৰ কৰিছে মোৰ মতে মানে শাস্তি পাব লাগে পটককৈ ইমান পেট্ৰলকৈ সংসাৰ কৰি ভাঙিবলৈ বিচাৰিলে বেটি কি কৰিলে মই তোক কম দেই পিছত দেই ঘিং কৰিবি ডাঙৰ হ'লে যেতিয়া গম পাবি ন ঘিং কৰিবি তই যা দেই ডাঙৰ হ'লে আহিবি দেই হয় এইফালে আজি ওলালে ধুনু কলিজা হৈ থকা নাই আৰু সন্ধিয়া আমাৰ পৰিয়ালটো কেনেকৈ ধ্বংস হ'ল কোনে ধ্বংস কৰিলে সকলোবোৰ জনাম মাথো মোক কেইদিনমান সুস্থ হ'বলৈ দিয়ক গাইছ এতিয়া তেওঁলোকৰ ন সংসাৰখন ভাঙি চাঙি চুৰমাৰ হৈ গৈছে মানে এতিয়া দুলজাও পূৰা ভাঙি পৰিছে মানুহজনৰ এতিয়া ভিডিঅ'টো ইমানেই আছিলে আপোনালোকৰ মতামতটো দিব কাৰ ভুল আছিল কাৰ শুদ্ধ আছিল সেইটো আপোনালোকে কমেণ্ট বক্সত মতামতটো দিব মোৰ মতে যদি ল'ৰাটোৱে ভুল কৰিছে ন ল'ৰাটোৱে শাস্তি পোৱাটো মই বিচাৰোঁ থেংক ইউ ছ' মাছ মই ভিডিঅ'টো লাইক কৰিব নকওঁ আপোনালোকৰ মতামতটো কমেণ্ট বক্সত মানে জনাবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমান আছিলে বাই